আজিৰ দিনত কিছুমানে কয় যে তাৰ মোবাইলে হেকাৰে হেক কৰি লৈছে। হেক কৰিব হ'লে এক নম্বৰ কথা এটা জিমেইল আৰু জিমেইলৰ পাছৱৰ্ড জানিব লাগিব। আৰু ছেকেণ্ড কথা হৈ গ'ল যে তেওঁৰ মানে কিছুমান লিংক আহে, লিংকটো মানে ক্লিক কৰিব নালাগে। আৰু ছাপ'জ মই তাৰপিছত এটা বস্তু দেখাইছোঁ যোনটো থাৰ্ড পাৰ্টি এপছ বুলি কয়, সেইটো মানে কেতিয়াও ডাউনলোড কৰিব নালাগে বা ডাউনলোড থাকিলে আনইনষ্টল কৰি দিব লাগে। জিমেইলত কিছুমান মানে থাৰ্ড পাৰ্টি এপছ থাকিলে তেতিয়া মানে হেকাৰে হেক কৰিব পাৰি। কেনেকৈ আমি থাৰ্ড পাৰ্টি এপছ চাব পাৰি? প্ৰথমে জিমেইল লগ ইন বুলি মাৰিলে, জিমেইল একাউণ্ট চাইন ইন, সিকিউৰিটি তলত যাবা, ইয়াত চাবা থাৰ্ড পাৰ্টি এপছ, থাৰ্ড পাৰ্টি এপছ, থাৰ্ড পাৰ্টি এপছ, থাৰ্ড পাৰ্টি এয়া এইটো থাৰ্ড পাৰ্টি এপছ। ইয়াত যদি মোৰতো বৰ্তমান একো নাই, ইয়াত একো থাকিব নালাগে থাৰ্ড পাৰ্টি এপছত। তেতিয়াহ'লে আমাৰ ফোনটো মানে কেতিয়াও হেকাৰে হেক কৰিব নোৱাৰে।